নমস্কাৰ অসমবাসী ৰাইজ। অহাকালিলৈ অসম চৰকাৰ নতুন মন্ত্ৰীসভা শপত গ্ৰহণ অনুষ্ঠান আছে। মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক মৰম শুভেচ্ছা জনালোঁ। আৰু পুনৰবাৰ অসমত ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। আৰু যোৱাকালি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব। এই নতুন মন্ত্ৰীসভাখনে যাতে অসমৰ সুৰক্ষিতৰ স্বাৰ্থত, খিলঞ্জীয়াৰ স্বাৰ্থত, জাতি মাটি বেটি ৰক্ষাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত যাতে সকলোৱে চিন্তা চৰ্চা কৰে যেন তাকে কামনা কৰিছোঁ। আৰু এই মন্ত্ৰীসভাখনত যাতে দক্ষ মানুহজনে মন্ত্ৰিত্ব পায় যেন তাকে কামনা কৰিছোঁ। যাতে ৰাজনীতিক নচলে যেন এই মন্ত্ৰীসভাত দক্ষজনক, যিজনে যোগ্যতা বুলি ভাবে সেইজনক মন্ত্ৰীসভাত মন্ত্ৰিত্ব প্ৰদান কৰি অসমক আৰু আগলৈকে লৈ যাওক তাকে কামনা কৰিছোঁ। পুনৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা জনালোঁ। থেংক ইউ গাইজ।